তই কালি স্কুললৈ নাহিলি যে কাৰণটো কি? এই ছাৰ কালি মানে এফালে গ'লোঁ। হেৰ' স্কুল ক্ষতি কৰি এনেকৈ ক'লেই যাব লগা হ'লনো তোৰ ইমাৰ্জেঞ্চি হ'ল যে? কালি মানে ছাৰ অকণমান ফিল্ম এখন চাবলৈ গ'লোংগে। হা? আৰু এনেকুৱা কি ফিল্ম চালিনো স্কুল ক্ষতি কৰিব লগা হ'ল যে তোৰ? ছাৰ হলত নতুনকৈ ফিল্ম এখন লাগিছে, বিদুৰ ভাই নে কিবা ভাই, তাকে উৎপাত লগাই আছিলে আৰু তাই সেইকাৰণে লৈ গ'লোঁ, দুইটাই চাই আহিলোঁ এপাক। অঁ, দুইটা মানে আৰু কোন গৈছিলে লগত? লগত মানে ছাৰ হ'বলগীয়া মানুহজনী আকৌ, ইংৰাজী তাকে জিএফ বুলি কয় আৰু। এই পানীত হাঁহ নচৰা কাছ, জীয়েফ মানে কি তই জাননে? জানো ছাৰ, গাৰ্লফ্ৰেণ্ড বুলি কয়। এইটো বয়সত যে তই যে প্ৰেম কৰি পঠাই আহিছোঁ, লাজ লগা নাই? স্কুলত আহি তই ইয়াকে শিকিলি হা? অঁ ছাৰ, এতিয়া প্ৰেম নকৰিলেও কেতিয়া কৰিম বাৰু, হয় কওকচোন বাৰু আপুনি? আপোনালোকৰ বয়সত প্ৰেম কৰিব নোৱাৰোঁ, সেইকাৰণে এতিয়াই কৰি লৈছোঁ আৰু ন ছাৰ, নে কি কয়? ঐ, মাৰে তোক ৰাতিপুৱাই গৰম ভাত খুৱাই খুৱাই এয়াই কৰিবলৈহে পঠাইছে স্কুলত হা? লাজ লগা নাই? কথা নিথক নিলাজ। আজি স্কুলৰ পৰা গৈ ল তই, তোৰ ঘৰত গৈ আছোঁ মই, আজি ঘৰত লগাই আছোঁ চব কথা তোৰ। ৰ যে কিনো কয় নহয় আৰু, সেইবিলাক কথা নকওঁ, ঘৰত কোৱা কথা নেকি কিবা? ক'ব লাগিব তোক আকৌ, এতিয়াৰপৰাই যদি এনেকুৱা ডাঙৰ হ'লে কি হ'বি হা? এতিয়াই ঘৰত ক'ব লাগিব তোক। ব'ল আজি, তোক দি আছে আজি তোক ঘৰত। ছাৰ দম নিদিব কিন্তু, কৈ দিছোঁ হ'লে, কথা বেয়া হৈ যাব নহ'লে কিন্তু। কি হ'ল? কাক কথা কৈছ তেনেকৈ? লাজ লগা নাই এজন শিক্ষকক তেনেকৈ কথা পাতিবলৈ? ঘৰত নক'ব কিন্তু ছাৰ, কৈ দিছোঁ নহ'লে কিন্তু, নহ'লে স্কুলত যে আপোনাৰ মালতী লগত যে যি চলি আছে কৈ দিম কিন্তু। কি কথা ক'বলৈ আহিছোঁ? লাজ লগা নাই কুকুৰ? সিদিনা জানো আইচক্ৰীমৰ বেপাৰীটোৰ পৰা আইচক্ৰীম কিনি জানো মালতী বাইদেউক জানো খুৱাই দিয়া নাছিলে জানো আপুনি? মই দেখিহে আছিলোঁ সিফালৰ পৰা। অঁ, তই কেনেকৈ দেখিলি আকৌ এইবোৰ? আমিও ছাৰ মনে মনে চাইহে আছিলোঁ আপোনালোকৰ কাণ্ড কাৰখানাবোৰ। তোক কিনে ধেমালিহে কৰিছিলোঁ। হ'ব দে, বচোন বহ। লাজ লগা নাই ছাৰ এতিয়া আপোনাৰ? বাইদেউ যে গৰম ভাতগাল বনাই যে আপোনাক যে খুৱাই পঠাই, লাজ লগা নাই? হ'ব দে, ইমানো খং কেলেই কৰিছ? হ'ব দে, বচোন বহ, কাষতে বহ এইফালে। কৰিলোঁ এতিয়া, কৈ যাওক কি ক'ব লগা আছে আপোনাৰ? টাইম নাই, যি আছে সোনকালে কওক। কি ক'লেনো যায় ইমান লৰালৰিকৈ? হ'ব দে বহ, একো নহয়, আজি ক্লাছ কৰিব নালাগে দে। কচোন তোৰ মানুহজনীৰ নামটোনো কি? এই ছাৰ নামটো জানিনো কি কৰিব, নালাগে দিয়ক, পিছত গম পাবই নহয়। তোৰ ঘৰনো ক'ত? এই আপোনালোকৰ সেইফালে আছে ছাৰ, অলপ দিনৰ পিছত কম আৰু দিয়ক। হয় নেকি? দে দে দে, ভালকৈ পঢ়া শুনা কৰ দে দুইটাই। হ'ব দিয়ক, যাওঁ এতিয়া, তাই ৰখি আছে চাগে, স্কুলো ছুটি দিব হ'ল তাইও। বাহ, প্ৰেম দেখিছোঁ গভীৰ ঐ দুইটাই। দে দে যা, সোনকালে যা। হ'ব দিয়ক শহুৰ দেউতা, পিছত লগ পাম। ঐ ৰচোন কি বুলি মাতিলি মাত্ৰ? হা, তই কি বুলি মাতিলি? ছাৰ বোলে দিয়া, বাই বাই। ঐ বাঁহৰ আগতেল খোৱা, পানীত হাঁহ নচৰা হাঁহৰ পোৱালি চালা, এই বয়সতে ভাল পাবলৈ চালা, মোৰ ছোৱালীজনীহে পালিগৈ। তোক আজি তাইকতো দিমেই, তোকো আজি সোধাই নাই ৰুচালা। আজি হয় ৰঙামাটি, নহয় কচুগুটি, হেবি তো কাইলৈ তোক দি আছোঁ মই মছলা।